মোকে কি বলে ভাবছে? আমি মদ খাতে পারি কিন্তু ওয়ার অকণ পাগল নহয়। এ বাবা তুই দুকুন্টা চুপচাপ থাক ন, কাইলৈ পৰীক্ষা আহে। ধুর পরীক্ষা পরীক্ষা, তুই আর পড়তে নাই লাগে, কাল সে কামদারি যাবি। এ বা মই পঢ়ব। নাই নাই তুই আর পড়তে নাই লাগে, আমি বলছি না কাল সে কামদারি যাবি বলে। আজ মা থাকা হলে মোকে কেখনো পাতা তুলতে নাই ভেজাতে, তুই মোকে কেনে নাই বুঝা পাই বাবা। তুই পড়লেও শ্বশুর ঘর যায় পাতেই তুলতে লাগবে। এখানেই ভালসে শিখাইলে ভালসে কাম করলে বাগানে জলদি পারমিট হয়ে যাবি। তুই কেনে নাই বুঝা পাই বাবা, ওই যে চৌদারর চকরি আর গুদাম বাবুর চকরি আজ পরকে চাকরি করছে, ময়ও ভালসে পড়ব বাবা। ধুই 100 লাইনের ছকরি কাহা পড়তে পারবে? লাইনের চকরি কেনে নাই পারবে বাবা? নাই 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 পারবে বাবা এরকম নাই বলবি বাবা, এরকম নাই। লক্ষ্মী আহা, আধা বাট মোৰ লগতে যাব পাৰিবা। নাই নালাগে, মই খোজেই যাম। আহা একো নহয়, লগতে যাম। তোমাৰ পৰীক্ষা কেনেকুৱা হ'ল লক্ষ্মী? পৰীক্ষা ভালেই হ'ল, সকলো প্ৰশ্নৰ উত্তৰে কৰিছোঁ। পিছত তোমাৰ? মোৰ যে পৰীক্ষা বেয়া হ'ল জানা, যেনে তেনে 50% মান পাম বুলি ভাবিছোঁ। তুমিয়ে ভালকৈ পঢ়িবা আৰু। পৰীক্ষা ভাল হৈও একো লাভ নাই পাপৰি। কিয়? বাবাই আৰু পঢ়িবলৈ নিদিয়ে মোক। আমাৰ দৰে লাইনৰ ছোৱালীবোৰে বোলে পঢ়ি লাভ নাই পাপৰি। পঢ়াৰ ক্ষেত্ৰত লাইনৰ আৰু বস্তিৰ কি পাৰ্থক্য আছে লক্ষ্মী? নাজানো, আজি মোক পৰীক্ষা দিবলৈকে আহিবলৈ দিয়া নাছিলে বাবাই। অ' হয় নেকি? তুমিয়ে কোৱাচোন পাপৰি, মই ক্লাছৰ মাজতে তোমালোকৰ বাগানত পাত তোলোঁ, কোৰ মাৰোঁ, তথাপিও মই পঢ়াৰ ক্ষতি নকৰোঁ। কথাবোৰ মই মা আৰু পাপাক ক'ম ৰ'বা। তোমালোকৰ পাপা নথকা হ'লে মই ইমানখিনিও পঢ়িব নোৱাৰিলোহেঁতেন জানা পাপৰি। আৰু তোমাৰ মাক আজিলৈকেতো মই দেখাই নাই। অ' মাক লগ পাবা ৰ'বা, মা এইকেইদিনতে আহিব। লক্ষ্মী, তোমালোকৰ ৰাস্তাটো পালাহি। আমিতো সেইফালেহে যাম, তুমি নামা। অঁ তো পালোহিয়ে।
লক্ষ্মী কলেজৰ পৰা আহিলা হয় ৰুস্তম দা ব'লা আমাৰ ঘৰৰ ফালেকে যাওঁ নাই নালাগে হ'ব দিয়া মই খোজেৰে যাম উঠা উঠা খোজেৰে কিয় যাব লাগে মোৰ লগতে উঠা ঐ ৰবি ঐ তহঁতে লক্ষ্মী নহয় ন বেটা লক্ষ্মী লাগে তোদের দেখছি স্কুল যাব বলে এই জোয়ান ছোকরার সঙ্গে বাইকে উঠে ঘুরে বলছে আজি আগে আমি ঠিক ডিটেল আবে ঘরে ওই দে বারু ওটা আমাদের বড়বাবুর বেটা রুস্তম আগে রুস্তম বেয়া চকৰা নহয় কাকা ও মানুষকে বহুত ভালো পায় আৰু চবকে সহায় কৰে কাকা আৰু তোৰ বেটিটা পঢ়া শুনাই ভাল যে ও খালি লাইন চেন স্টাফ টক সবাই ভালো পাইলা ধুর পড়ায় ভাল হলে কি হবে বাট টুরা ছোৱালী বাট তুলতে লাভে নহয় কাকা ওর বহুত গুণ আছে ও ভালসে নাচতেও পারে আৰু গান গাতেও পারে ধুর গান গালে নাচলে কি পেট ভরবে কি কৰবা আহিল এই লক্ষ্মীহঁতৰ ঘৰৰ পৰা আহিল তাই পৰীক্ষা দিছিলে নহয় অঁ তাকে থৈ আহিলোঁ মই এতিয়া ঐ তাই আমাৰ বাগানৰ নাম আনিব জানো অঁ তাই অকল পঢ়াতেই নহয় তাই সুন্দৰকৈ গীতো গাব পাৰে আৰু নাচিবও পাৰে ঐ তাইক আমি উলিয়াই আনিব লাগে আৰু তাৰ প্ৰতিভাখিনি বিকাশ কৰাত আমি সকলোৱে সহায় কৰিব লাগে ঠিকেই কৈছ তাইক আমি উলিয়াই আনিব লাগিব হয় ঠিক আছে যাওঁ অঁ দে যা লগ পাম कहाँ से आयली तुई পৰীক্ষা দি আহিলি বাবা যি পৰীক্ষা দিলি আৰু পঢ়তে নাই পারবি बाबा ओरकम ना बोलबी हमके पढ़ते लगबी बाबा आजकल नहीं पढ़ले जन्म ले लाभ नहीं बाबा ঐ বাগানে কাম করলে রেশন পাবি ঘর পাবি আর কত সুবিধা পাবি পারমিট হইলে পড়তে আসেছি सुन बाबा बागाने काम करले कत कष्ट तो निजे जानी हमें उतना कष्ट करते नहीं पारबो बाबा ঠিক আছে দেৰি হ'ব ঠিক আছে হ'ব দিয়া মই চাম বাৰু ঠিক আছে হ'ব দিয়া মাজনী অঁ মা যোৱাচোন পানী গ্লাছ আনা মা লোৱা অঁ দিয়া দেউতাৰ বোলে দিল্লীত আৰু দুদিনমান থাকিব গতিকে বাগানৰ কামবিলাকৰ খা খবৰ ল'বলৈ আমাকে কৈছে ওলাবাচোন আমি এবাৰ বাগানৰ পৰা আহিমগৈ মেনেজাৰ সন্দীপকো লগ কৰি আহিম অঁ মা মইতো বাগানলৈ যাবলৈ পালে ভালেই পাম আৰু মই যে তোমাক সেই বাগানৰ পাতটুকা ছোৱালীজনীৰ কথা কৈছিলোঁ তাইক তাতে লগ পাবা আৰু তাই যে পঢ়াত বৰ ভাল জানা মা অঁ হয় নেকি ওলাবা তেন্তে তাইকো লগ কৰিম সন্দীপকো লগ কৰিম বাগানৰ কাম কাজবোৰ কি হৈছে খা খবৰ লোৱাই নাই নহয় তেন্তে কালিলৈকে যাম নেকি মা অঁ ওলাবা থেংক ইউ মা
লক্ষ্মী অ খুৰা কে রে কে লাগে ও রুস্তম অ খুৰা মই বাবু ছকৰা হয় হাতে লাইন কেনে আছে জিটি অঁ ৰুস্তম দা বহক অ হ'ব বাবা তুই এরকম কি কারণে বলছি রুস্তম দারা আমাদেরকে ক্লাবে গান শেখায় ধেই গানা গানা শিখায় অ খুৰা আজি ক্লাবলৈ অসমৰ বাগানবিলাকৰ মেনেজাৰসকল আহিব তাত লক্ষ্মীয়ে গীত গাব লাগিব তাত যদি লক্ষ্মীয়ে ভাল গীত গাব পাৰে যোৰহাটলৈ লৈ যাব নাই নাই যাতে নাই পারবে ঘরে ভাত বনাতে আহে আর পাতা তুলতে আহে অ খুৰা এদিনৰ কাৰণে চোন আপুনিয়ে ভাত বনাব পাৰে আৰু তাইতো যাবই লাগিব বাগানৰ সুনাম কঢ়িয়াই আনিব লাগিব ঠিক আছে কালাবে যাবে লেকিন যোরহাট যাতে নাই পারবে রুস্তম দা বহকচোন মই ভিতৰৰ পৰা আহোঁ অ ঠিক আছে খুৰা লক্ষ্মীক 3 বজাত পোৱাকৈ ক্লাবলৈকে পঠিয়াই দিব লক্ষ্মী 3 বজাত পোৱাকৈ ক্লাবলৈ আহিবা মই যাওঁ ৰ'ব ৰুস্তম দা চাহ বনাইছোঁ নাই পিছত কেতিয়াবা খাম তেতিয়াহ'লে তামোলকে লওক ঠিক আছে দিয়া খুৰা আহিছোঁ মাজনী আহা আকৌ দেৰি হৈছে নহয় গৈছোঁ মা নমস্কাৰ বাইদেউ অঁ নমস্কাৰ তুমি ক'ৰবালৈ যোৱা নেকি হয় দেৱাৰু খুৰা ঘৰৰ পৰা আহিম বাইদেউ দেৱাৰু খুৰাৰ ছোৱালীজনী বাইদেউ বৰ ধুনীয়া গীত গায় তাকে বাগানত অনুষ্ঠান এটা পাতিছোঁ ভাবিছোঁ তাইক গোৱাম অঁ বৰ ভাল কথা কিন্তু দেউতাকে নিদিয়ে নহয় গাবৰ কাৰণে কিয় কি ক'ব বাইদেউ বুজিয়ে নাপায় আপুনি এবাৰ কৈ চাব নেকি বাইদেউ নিশ্চয় ক'ম আমাৰ বাগানৰ ছোৱালী এজনীয়ে ভাল নাম কৰিলে আমাৰ ভালহে লাগিব হয় বাইদেউ ঠিক আছে কৰিম ঠিক আছে ঠিক আছে
ক'বলৈ মানে বেয়া পায় চুপে চুপে ভাল পায় ৰ চাইছি ৰ कहाँ गेले गो हम नाचोया गावोया कहाँ गेले गो हम रसिकाना गो ইমান শুৱলা কোনে গীত গাইছে মাজনী? মা
মই যে কৈছিলোঁ আমাৰ বাগানত পাত তোলা ছোৱালীজনী তাই গাইছে অ' লক্ষ্মী নামৰ ছোৱালীজনী অঁ মা বৰ সুন্দৰ কণ্ঠ তাই মাতাচোন মাতা তাইক অঁ মা মাতিছোঁ ৰ'বা জানটো গাড়ীখন ৰখোৱাচোন